ইকনমিক থ্ৰেছহোল্ড লেভেল বা আৰ্থিক ক্ষতিৰ সীমাৰেখা। কৃষিপ্ৰধান ৰাজ্য অসমত কৃষক বন্ধুসকলে যথেষ্ট কষ্ট কৰি খেতি বাতি কৰে, কিন্তু খেতিতে পোক পৰুৱাৰ বৰ উপদ্ৰৱ হয়। পোক পৰুৱা দেখিলেই জানো আমি পেষ্টিচাইড স্প্ৰে কৰিব লাগে। পেষ্টিচাইড কেতিয়া স্প্ৰে কৰিব লাগে এই কথা জানিবৰ বাবে আমাক ইটিএল লেভেল বা আৰ্থিক ক্ষতিৰ সীমাৰেখাৰ বিষয়ে জনা আৱশ্যক। এই বিষয়ে জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰাই আমি মূল বিষয়বস্তুলৈ ঘূৰি আহোঁ। পোক দেখিলেই কেমিকেল পেষ্টিচাইড স্প্ৰে কৰিব নালাগে। এই ইটিএল লেভেল বা আৰ্থিক ক্ষতিৰ সীমাৰেখাৰ ওপৰতে ভিত্তি কৰিহে পেষ্টিচাইড স্প্ৰে কৰিব লাগে। পৰাপক্ষত কেমিকেল পেষ্টিচাইড স্প্ৰে কৰিবই নালাগে। তাৰ সলনি কালচাৰেল কণ্ট্ৰল, মেকানিকেল কণ্ট্ৰল, বায়'কেমিকেল কণ্ট্ৰল, বায়'লজিকেল কণ্ট্ৰল কৰি পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব লাগে। পোক নিয়ন্ত্ৰণ কৰাৰ থলুৱা পদ্ধতিবোৰ পুনৰাই ব্যৱহাৰ কৰিবৰ সময় আহিছে। এই ইটিএল লেভেল বা আৰ্থিক ক্ষতিৰ সীমাৰেখাৰ ডেফিনেশ্যন বিভিন্নজনে বিভিন্ন ধৰণে দিছে, কিন্তু ইটিএল লেভেল বা আৰ্থিক ক্ষতিৰ সীমাৰেখাৰ মূল বিষয়বস্তু হ'ল তিনিটা। এটা হৈছে পেষ্ট ডেঞ্চিটি, অৰ্থাৎ কিমান পোক লাগিছে। 2 নম্বৰতে কিমান আৰ্থিক ক্ষতি হৈছে, আৰু তৃতীয়তে পোক নিয়ন্ত্ৰণ কৰাৰ খৰচ আৰু আৰ্থিক ক্ষতিৰ মূল্য। আৰ্থিক ক্ষতিৰ সীমাৰেখা হৈছে পোকৰ সংখ্যাৰ লেভেল, পেষ্ট ডেঞ্চিটি, যিটো পৰ্যায়ত আমি পোক পৰুৱা নিয়ন্ত্ৰণৰ ব্যৱস্থা ল'ব লাগিব, য'ত শস্যৰ সম্ভাৱ্য আৰ্থিক ক্ষতিৰ মূল্য আৰু পোক পৰুৱা নিয়ন্ত্ৰণ কৰাৰ খৰচ সমান হ'ব। একেবাৰে সহজ অৰ্থত আমি যেতিয়া দেখোঁ যে পোক পৰুৱাৰ আক্ৰমণৰ ফলত আমাৰ শস্যৰ সম্ভাৱ্য আৰ্থিক ক্ষতিৰ মূল্য পোক পৰুৱা নিয়ন্ত্ৰণ কৰাৰ খৰচতকৈ বেছি হ'ব, এই লেভেলটোৱেই হ'ল ইটিএল বা আৰ্থিক ক্ষতিৰ সীমাৰেখা। আমি এই ইটিএল লেভেলটোত শস্যত লাগি থকা পোকৰ সংখ্যা, পেষ্ট ডেঞ্চিটি গণনা কৰি নিৰ্ণয় কৰিব পাৰোঁ আৰু এইমতে পেষ্টিচাইড স্প্ৰে কৰিব পাৰোঁ। এইখিনিতে এটা কথা কৈ থওঁ যে বেন কৰা পেষ্টিচাইড ব্যৱহাৰ কৰিব নালাগে। তাৰ সলনি অল্টাৰনেটিভ পেষ্টিচাইডবোৰহে ব্যৱহাৰ কৰিব লাগে। ইটিএল পোৱাৰ লগে লগে আমি কণ্ট্ৰল মেজাৰ ল'ব লাগে, নহ'লে পোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পায় আৰু শস্যৰ ক্ষতি আৰম্ভ হয়। তেতিয়া শস্যটো বচোৱা টান হৈ পৰে, আৰু এই লেভেলটোকে আমি ইকনমিক ইনজুৰি লেভেল EIL বুলি কওঁ। এতিয়া আমি অলপ GEP, ETL আৰু EIL কি এই বিষয়ে চাওঁ। GEP জেনেৰেল ইকুইলিব্ৰিয়াম পজিশ্যন। সাধাৰণ অৱস্থাত পথাৰত ক্ষতিকাৰক পোক আৰু বন্ধু পোক একেলগে থাকে আৰু এই অৱস্থাত শস্যৰ কোনো ক্ষতি নকৰে। এই অৱস্থাটোকে আমি জেনেৰেল ইকুইলিব্ৰিয়াম পজিশ্যন বুলি কওঁ। আৰু যেতিয়া ফেভাৰেবল কণ্ডিশ্যন যেনে উচ্চ তাপমান আৰু আৰ্দ্ৰতা বৃদ্ধি পায়, তেতিয়া পেষ্ট পপুলেশ্যন যথেষ্ট বৃদ্ধি পায় আৰু ইটিএল লেভেল পায়। এই ইটিএল লেভেলত পেষ্ট কণ্ট্ৰল নকৰিলে পেষ্ট পপুলেশ্যনৰ আউটব্ৰাষ্ট হয়, অৰ্থাৎ পেষ্ট পপুলেশ্যন লেভেলত যথেষ্ট বৃদ্ধি পায় আৰু শস্যৰ যথেষ্ট ক্ষতি হয়, আৰু তেতিয়া শস্যটো বচোৱা টান হৈ পৰে। এই লেভেলটোকে আমি ইকনমিক ইনজুৰি লেভেল বা EIL বুলি কওঁ। এতিয়া আমি ধান খেতিৰ বিভিন্ন কীট পতংগৰ আৰ্থিক ক্ষতিৰ সীমাৰেখাবোৰ চাওঁ বাৰু। কীট পতংগ আৰু আৰ্থিক ক্ষতিৰ সীমাৰেখা, পেষ্ট এণ্ড ইকনমিক থ্ৰেছহোল্ড লেভেল। প্ৰথমতে আমি ধানৰ কঠীয়া অৱস্থাত বা নাৰ্চাৰীত গ্ৰীণ লিফ হোপাৰ, সেউজীয়া পাত চগাৰ, এটা বা দুটা পোক প্ৰতি বৰ্গমিটাৰত পালে এই লেভেলটোকে আমি ইটিএল লেভেল বুলি কওঁ। ঠিক সেইদৰে গলমিজ বা পিয়াজি পোকৰ এটা পিয়াজি পাত, চিলভাৰ শ্বুট প্ৰতি বৰ্গমিটাৰত, ষ্টেম বোৰাৰৰ ক্ষেত্ৰত, মজাখোৱা পোকৰ ক্ষেত্ৰত এটা কণীৰ থোপ বা পূৰ্ণবয়স্ক পখিলা প্ৰতি বৰ্গমিটাৰত। এতিয়া পোখা মেলা অৱস্থাত বা টিলাৰিং অৱস্থাত সচৰাচৰ ধানৰ ছগা পোক, গ্ৰীণ লিফ প্লেণ্ট হোপাৰ, ব্ৰাউন প্লেণ্ট হোপাৰ, হোৱাইট বেক প্লেণ্ট হোপাৰৰ ক্ষেত্ৰত 10টা পোক প্ৰতিজোপা গছাত। এতিয়া পিয়াজি পোক, গলমিজ, প্ৰতিটো গছাত এটা পিঁয়াজৰ পোখা, চিলভাৰ শ্বুট বা 5% পিঁয়াজৰ পোখা। ঠিক তেনেকৈ ৰাইচ চৰহা পোক, প্ৰতিটো গছাত 2টা পূৰ্ণবয়স্ক পোক বা 2টা আক্ৰান্ত পাত। মজাখোৱা পোক, ষ্টেম বোৰাৰ
প্ৰতি বৰ্গমিটাৰতে এটা কণীৰ থোক বা এটা পূৰ্ণবয়স্ক পোক অথবা 5% মাজৰ পোখা শুকোৱা ডেড হাৰ্টছ গেৰ ধৰা পৰ্যায়ত পেনিকুল ইনিচিয়েশ্যন ষ্টেজত তাত মজা খোৱা পোক লাগে আৰু এই মজা খোৱা পোকৰ ক্ষেত্ৰত প্ৰতি বৰ্গমিটাৰত এটা কণীৰ থোক বা এটা পূৰ্ণাংগ পোক থোক ওলোৱা সময়ত পেনিকুল ইমাৰ্জেন্স ধানৰ ছগা পোক গ্ৰীণ লিফ হোপাৰ ব্ৰাউন প্লেণ্ট হোপাৰ হোৱাইট বেক প্লেণ্ট হোপাৰ প্ৰতিটো গছত যদি 20টাকৈ পোক থাকে আৰু গান্ধীবাগ এটা বা দুটা পূৰ্ণাংগ পোক দেখা পোৱা গ'লে এই লেভেলটোকে আমি ইকনমিক থ্ৰেচেল্ড লেভেল বুলি কওঁ আৰু এই লেভেলটো পোৱাৰ লগে লগে আমি কি কৰিব লাগে পেষ্টিচাইড স্প্ৰে কৰিব লাগে আশা কৰোঁ আপোনালোকে ইটিএল লেভেলৰ বিষয়ে সাম্যক জ্ঞান পাইছে আপোনালোকে যদি সন্তুষ্ট হৈছে আৰু যদি কৃষক বন্ধুসকলে একত্ৰিত হৈ আমাৰ সমাজত যোগদান দিব খোজে তেতিয়াহ'লে আপোনালোকে এই কেকে অল এছকিউ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যাতে মই আপোনালোকৰ আৱশ্যকীয় ভিডিঅ'বোৰ এই চেনেলটোৰ যোগে দিব পাৰোঁ তেতিয়ালৈকে নমস্কাৰ ইয়াৰ পিছৰ ভিডিঅ'টিত আপোনালোকে ষ্টেম বোৰাৰ বা মজা খোৱা পোকৰ বিষয়ে বিশদভাৱে জানিব